এয়া শ্ৰীসূৰ্য পাহাৰৰ ভিডিঅ'ৰ দ্বিতীয় খণ্ড। এই পাহাৰৰ গুৱাহাটীৰ পৰা উত্তৰ পশ্চিমে প্ৰায় 134 কিলোমিটাৰ বা 135 কিলোমিটাৰ দূৰত অৱস্থিত আৰু গোৱালপাৰা জিলাৰ পৰা 13 কিলোমিটাৰ দূৰত অৱস্থিত। এই শ্ৰীসূৰ্য পাহাৰত 9,999 শিৱলিংগ আছে বুলি জনা যায় আৰু এই ঠাইডোখৰক সেইবাবে দ্বিতীয় কাশীৰ মৰ্যাদা দিয়া হৈছে, কাৰণ কাশীত 1,00,000 শিৱলিংগ আছে আৰু ইয়াতে তাতকৈ এটা কম আছে, সেয়েহে ইয়াতে দ্বিতীয় কাশী বুলি কোৱা হয়। এয়া মোৰ ভাই বোৱাৰী আৰু এয়া ওপৰৰ পিনে যাব পাৰি আকাশী গংগালৈ। এইপিনে আকাশী গংগালৈ যাওঁ। এয়া ওপৰত আকাশী গংগা। এয়া ওপৰত আকাশী গংগালৈ গৈ আছোঁ আৰু এই আকাশী গংগাটো দেখিবলৈ এটা কুঁৱা সদৃশ আৰু ইয়াৰে ওপৰলৈকে পানী আছে আৰু ইয়াৰে পানী লোকবিশ্বাস মতে এই পানী যিকোনো পবিত্ৰ কামত শুদ্ধ কামত লগালে তাৰ ভাল ফল পায় বুলি লোকসকলে বিশ্বাস কৰে। এয়া আকাশী গংগাৰ ভিতৰলৈ গৈ আছোঁ। এইটো হ'ল আকাশী গংগাৰ গুহাটো। এইটো অকণমান ভাল লগাকৈ ফ্ল'ৰটো পাকি কৰি দিছে আৰু এয়া দেখিছে কুঁৱা সদৃশ। এইটো ওপৰৰ পৰা অকণমান পাকি কৰি দেখাত ধুনীয়া হোৱাকৈ তেনেকৈ পাকি কৰি দিছে আৰু এইটো এটা কুঁৱা সদৃশ হয় আৰু ধুনীয়া কুঁৱা সদৃশ হয় আৰু এইটো কিমান তললৈকে পানী আছে কোনেও নাজানে। কিন্তু ইয়াৰ ওপৰলৈকে হাতেৰে চুব পৰাকৈ ওপৰলৈকে পানী আছে আৰু ইয়াতে পূজা কৰা হয়। পুৰোহিত থাকে ইয়াতে। মই যোৱা সময়খিনিত পুৰোহিত নাছিলে আৰু এইটো চাইডে বন্ধ কৰি ৰাখিছে। সেয়া ওপৰত আৰু এটা শিৱলিংগ। এয়া দেখিছে নহয়, ওপৰত আৰু এটা শিৱলিংগ। আকাশী গংগাৰ গুহাটো, আকাশী গংগা থকা গুহাটো দেখিছে সেনেকৈ শিলটোৰ ওপৰত। এইটো এটা গুহা। ইয়াৰে কোনেও একো এটা বস্তু নিজ হাতেৰে নিৰ্মাণ কৰা বস্তু নহয়। ইয়াতে গোটেইখিনি নিজে ওলোৱা বুলি আমি জানো। এইবোৰ পাকি চাকি সেইবোৰ বেলেগ কথা বাৰু, যি গুহা আছে সেইবোৰ কোনেও নিৰ্মাণ কৰা নহয়। আমি আহিলোঁ এইটো ছাইডৰ পৰা দশভূজা, তাৰ পৰা আহি গ'লোঁ। ইয়াৰ পৰা আহি এতিয়া ইটো ছাইডে যাম। ইটো ছাইডে কি আছে কি নাই দেখুৱাই ল'ম আপোনালোকক। ইয়াৰে মই যিটো ছাইডে গৈছোঁ সেইটো ছাইডৰ ৰাইট ছাইডে আপোনালোকে দেখিবলৈ পাব বৰ্ড এখন আছে। অকণমান আগলৈ গৈ দেখিবলৈ পাব। সেইটো ছাইডে খনন কাৰ্য চলোৱা হৈছিলে 1993, 1996 আৰু 1997ত ভাৰতৰ পুৰাতত্ব বিভাগে ইয়াৰ আশে পাশে খনন কাৰ্য চলাইছিল আৰু এই খননসমূহৰ অজস্ৰ শিৱলিংগ, দেৱ দেৱীৰ মূৰ্তি লগতে কেইবাটাও গৃহ, বিভিন্ন পশু পক্ষীৰ শিলত কটা চিত্ৰ, শিলৰ ফুল আৰু বহুতো কিবাকিবি যিবোৰ ইয়াৰে মিউজিয়ামত ৰাখিছে। ইয়াৰে মিউজিয়ামলৈ মই যোৱা নহ'ল আৰু মোৰ মোবাইলৰ চাৰ্জাৰডাল লৈ যোৱা নাছিলোঁ আৰু সেইটো কাৰণে মোৰ বহুত বেছি প্ৰব্লেম হৈ গৈছিল। সেইটো কাৰণে মই গোটেইখিনি কভাৰ কৰিব নোৱাৰিলোঁ। মোৰ এইটো বহুত ডাঙৰ ভুল হৈ গ'ল আৰু তেনেকৈ বহুত বস্তু মোৰ মিছ হৈ গ'ল। দেখুৱাব নোৱাৰিলোঁ, মিউজিয়ামলৈ যাব নোৱাৰিলোঁ, চেপাশিললৈ যাব নোৱাৰিলোঁ, জৈন মন্দিৰলৈ যাব নোৱাৰিলোঁ। বহুখিনি ঠাই মোৰ ৰৈ গ'ল। তথাপি মই যিখিনি কভাৰ কৰিছোঁ আপোনালোকে সেইখিনি চাই বহুত বেছি ভাল পাব মই জানো আৰু চাই থাকক। ইয়াৰ আগলৈও ধুনীয়া সেয়া আছে।
আপোনালোকে আহিব ইয়ালৈ, খুব ভাল লাগে আহি, ফুৰিবলৈ আহিব, পিকনিক খাবলৈ আহিব, খুব এনজয় কৰিব পাৰিব। ইয়াতে ইনভাইট কৰিছে, বহুত মূৰ্তি আছে ইয়াতে ভগৱানৰ, নিজে নিজে ওলোৱা। আৰু গোটেইবিলাকে মোৰ মিছেজৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে আহিব বুলি আশা থাকিল, ইয়াতে আহিব, ভাল লাগিব, ফুৰিব আহিব। আৰু জানুৱাৰী মাহত নৱেম্বৰৰ লাষ্টৰ পৰা খুব মানুহ ইয়াতে হয়, পিকনিক খাবলৈ আহে। আৰু আপোনালোকে আহিব, যোনে যোনে ভিডিঅ'বোৰ চাই আহিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। বাই। এয়া মই যে আপোনালোকক কৈছিলোঁ খননকৃত থকা বুলি, আৰু এই যে ওপৰৰ পিনে চিৰিটো গৈ আছে, এই চিৰিটোৰে খননকৃত চাবলৈ যাব পাৰে। আৰু এয়া হাজবেণ্ডে দেখুৱাই আছে, ইমান বেছি ধুনীয়া পৰিৱেশটো, বহুত বেছি ধুনীয়া হয়, চাৰিওপিনে সেউজীয়া সেউজীয়া, আৰু ওপৰৰ পিনে পাহাৰ, মানে সঁচাকৈ খালী চকুৰে চাবলৈ গ'লে বহুত ধুনীয়া হয়। কিন্তু মোৰ জানো কি প্ৰব্লেম হ'ল, হাজবেণ্ডে সেইটোৱে মোবাইলটো চাবলৈ আহিছে আগুৱাই, কিবা ধোৱা ধোৱা হৈ গৈছে, আচলতে সন্ধিয়াও হৈ গৈছিলে, সেইটো কাৰণে হ'ব পাৰে। কিন্তু খালী চকুৰে বহুত বেছি ধুনীয়া হয় ঠাইখিনি। মই সেই যে শিলবোৰ দেখিছে তালৈকে মই গৈ আছোঁ, আপোনালোকে চাবলৈ দেখিবলৈ পাব। আৰু এয়া যে কৈছিলোঁ খননকৃত চাবলৈ যাব পাৰি বুলি, এয়া এইটো চাইডে। আৰু ইমান বেছি ধুনীয়া, মানে যেনেকৈ ঘৰৰ ফাউণ্ডেশ্যন এটা থাকে তেনেকুৱাকৈ আছে কিন্তু মই যোৱা নহ'ল, কাৰণ সন্ধিয়াও হৈ গ'ল, মোৰ মোবাইলৰ চাৰ্জৰ প্ৰব্লেম হোৱাৰ কাৰণে মোৰ বহুত বেছি সমস্যা হৈ গ'ল, মই একোৱেই কেপচাৰ কৰিব নোৱাৰিলোঁ। কেতিয়াবা নিশ্চয় মই গোটেইখিনি আৰু বাকীখিনি মই কভাৰ কৰিবলৈ চেষ্টা কৰিম, কিন্তু বৰ্তমান মই নোৱাৰিলোঁ। আৰু এইটো চাইডে হ'ল বুদ্ধ স্তূপ, এইটো ওপৰলৈ বুদ্ধ স্তূপ আছে। মই সেইটো চাইডেও যাব নোৱাৰিলোঁ, মোৰ ইমান বেছি সময়ৰ অভাৱ হৈ গ'ল নহয়, মই একোৱেই দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। নেক্সট কেতিয়াবা মই গোটেইখিনি কভাৰ কৰিম, যি মই কভাৰ কৰা নাই। হাজবেণ্ডে ইমান ভাল পাইছে, বহুত বেছি ভাল পায় তেওঁ ইয়াতে আহি কেনে, আৰু সঁচাকৈ ভালো লাগে, বহুত বেছি ভাল লাগে। এয়া মই গৈ আছোঁ, সেই যে শিলকেইটা দেখিছে শিৱলিংগ হয়, শিৱলিংগ কেইটাৰ ওচৰলৈ গৈ আছোঁ। এয়া চাইডেৰি এটা ঝৰ্ণা আছে, সেই যে ওপৰ শিলবোৰ দেখিছে একেবাৰে ওপৰৰ পিনে, এইটো চাইডে মই লৈ আহিলোঁ, তাৰ পৰা এটা সেয়া ঝৰ্ণা ওলাই আহিছে। আৰু এয়া দেখিছে নহয় শিৱলিংগ, সেয়া এটা শিৱলিংগ, সেয়া ওপৰত শিৱলিংগ, আৰু ওপৰলৈ গ'লে বহুতকেইটা শিৱলিংগ দেখিবলৈ পোৱা যায়। ইয়াৰে পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া হয়, বহুত বেছি ধুনীয়া হয়। আৰু এনেকুৱা মানে য'ত ত'ত ভৰি দিবলৈ ভাল নালাগে, দেখিছে নহয় চাৰিওপিনে শিৱলিংগ। এয়া মই ওপৰলৈ গৈ আছোঁ খটখটিৰে, আৰু এয়া খটখটিকেইটা বনাই দিছে, এয়া দেখিছে শিৱলিংগ, বহুত ডাঙৰ হয়। ভিডিঅ'ত ইমান বেছি ডাঙৰ যদিও দেখা নাই, মানে সঁচাকৈ বহুত বেছি ডাঙৰ হয়। এনেকৈ 3-4টামান আছে, ওপৰত যাব লাগে, অকণমান ওপৰত গ'লে দেখি পায়, কিন্তু মই কেপচাৰ কৰিব নোৱাৰিলোঁ, ক'লোৱে নহয় মোৰ বহুত বেছি প্ৰব্লেম হৈ গ'ল মোবাইলটোৰ কাৰণে, সেইকাৰণে মই ইমান বেছি কৰিব নোৱাৰিলোঁ। আৰু মই জনামতে এই ঠাইডোখৰ মানে কুমাৰ ভাস্কৰ ব্ৰাহ্মণৰ ৰাজত্বৰ সময়ত 650 খ্ৰীষ্টাব্দমানত ভাৰত ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক হিউয়েনচাঙৰ বিৱৰণৰ লগতো এই অঞ্চলটোৰ বহুতখিনি সাদৃশ্য আছে বুলি মই জানো। আৰু মই জানো মানে সকলোৱে জানে। তেনেকৈ আহি গ'লোঁ। এয়া শিৱলিংগ দেখিছে নহয়, এয়া এটা শিৱলিংগ, আৰু এইবোৰ কোনেও হাতেৰে কটা নহয়, নিজে নিজে ওলোৱা হয়। এয়া ঝৰ্ণাটো ওপৰৰ পিনে আহিছে। এতিয়া পানীৰ ইমান সেয়া নাই কাৰণে, এতিয়া পানী ইমান নাই, কিন্তু বাৰিষা সময়ত বহুত বেছি সেয়া হৈ থাকে। তথাপি আহি আছে পানী ওপৰলৈকে যোৱা চিৰি আছে, ওপৰলৈকে গ'লে আৰু 3টা ডাঙৰ শিৱলিংগ তেনেকৈ আছে। আৰু নাযাওঁ, মাইনু মাস্কটো কিয় পিন্ধি ৰাখিছা? এতিয়া ইয়াতে কোনোৱে নাই। ইয়াৰে মই
তো গোটেইখিনি দেখুৱাই আছিলোঁ আপোনালোকক। পিছত দেখিলোঁ পিয়ুষ তাৰ কোনপিনে হেৰি কৰি আছে, নামি আছে। চিৰিটো এৰি সি সেইটো চাইডে নামি আছে, তাকেই তাক চিঞৰি আছিলোঁ। ইয়া আহি গ'লোঁ ইয়াৰ পৰা। ইয়া আমি গৈ আছোঁ তিনিও, আৰু পিছত আছে সেয়া ভাইটি আৰু ভাই বোৱাৰী। ইয়াতে বহুত দূৰত আছে। ইহঁতে গৈ পালে ইমান দূৰ দৌৰি দৌৰি। বহুত ভাল লগা ঠাই, বহুত ভাল লগা ঠাই। এবাৰ যিসকলে অহা নাই, যিসকলে দেখা নাই, এবাৰ যদি পাৰে আহি যাব। বহুত সঁচাকৈ বহুত বেছি ভাল লাগিব। আহিছে আকৌ মানুহ আহিছে। এইবোৰ এনেকৈ মানুহ অহা যোৱা কৰি থাকে, মানে বহুত বেছি নহ'লেও এতিয়াও মানুহ অহা যোৱা হয়। আহি গ'লোঁ আমি তাৰ পৰা। আৰু এয়া মোৰ ভাইটি বা সিও কৈছে। এইপিনে চোৱা মোবাইল চোৱা। মোৰ থাকি যাব, সিহঁত থাকি যাব ইমানখিনি। অলপ ভালকৈ দিছোন তাক। এইটো আমাৰ এটা ভাইটি চতু। চাওঁ চতু চাওঁ। হিৰো, হিৰো, আমাৰ হিৰো। এয়া আৰম্ভ কৰিলে ইহঁতে খানা খাবলৈ। এয়া আমাৰ খানা হৈ গ'ল। পেট পূজা কৰি দিলোঁ আমি। পেট পূজা কৰি দিলোঁ। এইটো ডাঙৰ ভাইটি। কিবা ক, হাই চাই কিবা ক, হাই বুলি ক। এইটো ভাইটি, ভাই বোৱাৰী, ডাঙৰ ভাইটি, ডাঙৰ ভাই বোৱাৰী। হেল্ল' গাইজ, আপোনালোকে বাৰ ভিডিঅ'বিলাক চাই হেনে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইটো ভনী জোৱাই মোক শুদ্ধ কৰিব দিছে তামোল। আৰু ভণ্টি পলাইছে। মা ক'ত গ'ল? মা এয়া মা, এয়া মা। আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজি মই ইয়াতে ভিডিঅ'টো সামৰিব লাগিব। আৰু জৈন মন্দিৰৰ পিনে যোৱাই নহ'ল, সেইটো চাইডে আৰু বহুতখিনি ঠাই দেখুৱাবলগীয়া থাকিয়ে গ'ল। এয়া কোন হয়? হাঁহি দিয়া, হাঁহি দিয়া, এবাৰ হাঁহি দিয়া, হাঁহি দিয়া বাবু, এবাৰ হাঁহি। মোৰ আৰু ভিডিঅ' কৰিবলৈ বহুতখিনি ঠাই থাকিয়ে গ'ল। জৈন মন্দিৰৰ পিনে নগ'লোঁ, সেইটো চাইডে বহুত বেছি ধুনীয়া হয়, সেইটো চাইডে মই যাবই নোৱাৰিলোঁ। জৈন মন্দিৰ দেখুৱাব নোৱাৰিলোঁ, হনুমান মন্দিৰ দেখুৱাব নোৱাৰিলোঁ, চেপা শিল দেখুৱাব নোৱাৰিলোঁ। দুটা শিল একদম মানে হেঁচি থকাৰ দৰে, মানে দুটা শিল আছে, একদম অকণমান ঠাই আছে আৰু সেই ঠাইখিনিৰে সোমাই যাব লাগে মানুহ, তেনেকুৱা হয়। তো সেইটো চাইডে আমি যাব নোৱাৰিলোঁ। মিউজিয়াম দেখুৱাব নোৱাৰিলোঁ, সূৰ্য মন্দিৰ দেখুৱাব নোৱাৰিলোঁ, গতিকে একোৱেই দেখুৱাব। কিন্তু কেতিয়াবা মই নিশ্চয় আহিম। মই আৰু ছেকেণ্ড দিনা যাম বুলি কৈছিলোঁ যদিও মই যোৱা নহ'ল। মোৰ বহুত বেছি মোবাইলৰ সমস্যা, মানে মই ক'লোৱেই আপোনালোকৰ আগতে, মই চাৰ্জাৰৰ সমস্যা হৈ গ'ল, সেইটো কাৰণে মই যোৱা নহ'ল। গতিকে বেয়া নাপাব, আজিলৈ এৰিছোঁ। বাই বাই। বাই বাই। মোৰ বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বাই বাই।